হাই গাইজ, গুড মৰ্ণিং। আমাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেৰিকৈ হ'লেও সকলো অসমবাসীলৈ ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আপোনালোকে ভোগালী বিহুৰ উৰুকাৰ ভোজ খাইছেনে? আমি এয়া পৰম্পৰা ৰক্ষা কৰি আমি তিনি পৰিয়ালে আমাৰ পাছফালে এটা ভেলাঘৰ সাজি তাতে খানা খাব এয়া ৰেডি কৰি লৈছোঁ। এইফালে ভণ্টিয়ে মাছত হালধি নিমখ সানি আছে আৰু আমাৰ প্ৰত্যেকখন ভোজ হওক বা বাৰ্থডে বা যিকোনো অনুষ্ঠানতে আমাক খুৰাই ৰন্ধা বঢ়া কৰে। বহুত টেষ্টি বনায় কিন্তু। এয়া খুৰাই ইফালে চাকি বাতি জ্বলাই লৈ ভৰালি ঘৰত ভিতৰত মাছ ফ্ৰাই কৰিব লৈছে। আপোনালোকে বাৰু ভোগালীৰ ভোজ কিহেৰে খাইছে আমাক জনাবলৈ নাপাহৰিব দেই। এনেকৈ সকলোৱে মিলি খালে কিবা এটা ভাল লাগে, নহয় জানো? তাৰপিছত মায়ে ইফালে ডিম অলপ বইল কৰি থৈছে। তাৰপিছত মই ভাবিলোঁ ৰ'দতে বহি ডিমৰ বাকলিখিনি গুচাই দিওঁ। ভোগালী মানে ভোগ কৰে, তো যিমান পাৰে সিমান খাব লাগে। মাছে মঙহে ডকচি ঠিকছে খাব লাগে আৰু ভাল লাগে। ভোগালী বিহুটো কিবা এটা ভাল লাগে, মানে ঠাণ্ডা দিনো থাকে, তাতে বহুত বিভিন্ন ধৰণৰ চব্জি তাতে চালাডৰ পৰি বহুত বস্তু খাব পাৰে। সেইকাৰণে ভোগালী বিহুটো ভোগ কৰিব লাগে ঠিকছে। বাকীবোৰ কথা পাছত, আগত মাত্ৰ খাব লাগে। তাৰপিছত আমি এয়াও খাবলৈ বহি গ'লোঁ। আমি আকৌ ব্ৰেকফাষ্ট কৰিছোঁহে দেই, সকলো কাম বন কৰি মেলি লৈ তাৰপিছতে আমি ব্ৰেকফাষ্ট কৰাত লাগি গৈছোঁ। সেয়ে আমাৰ টিকুলৈ খালি কমলাই খাই থাকে, বাকীবোৰক একো কৰিবই নিদিয়ে, সি খালি কমলা খোৱাতে ব্যস্ত। আমি উৰুকাৰ দিনটো কি কৰিছোঁ তাকে অকণ আপোনালোকক দেখাইছোঁ। আপোনালোকে চাই যাওক, আমাৰ লগতে আপোনালোকৰ আমাৰ ভোগালীৰ ভোজটো আমেজ লওক। এয়া ভাইটিয়ে নিজৰ দায়িত্ব পালন কৰি আছে, সি নিজৰ ভিডিঅ' কৰাত লাগি আছে। আৰু এইবোৰ খাব লাগে, খোৱা ঠাইত ফটো উঠাহে খুবটো বেছি। ডিমৰ একদম ধুনীয়াকৈ কাটি লৈ কমলা বাকলি গুচাই ধুনীয়াকৈ সজাই লৈছে। খোৱা ঠাইত সিহঁতৰ ফটোহে খুবটো বেছি হৈছে। এইজনী দাঁত উলিয়ালে মাতুৱে ভিডিঅ' কৰি আছে। তাৰপিছত সকলো খোৱাত লাগি গ'ল। তাৰপিছত লাহেকৈ ময়ো সিহঁতৰ মাজতে গৈ যোগদান দিলোঁ খোৱাত। নহ'লে এইফালে পেটৰ পেলু মৰি গৈছেগৈ ৰাতিপুৱাৰ পৰা কাম কৰোঁতে খাবই সময় পৰা নাই। মানুহ কম হ'লে একচুৱেলি এইটোৱে হয়, নিজৰ পৰিয়ালৰ ভিতৰত কৰিলে আমিখিনি ৰাইজ হৈ মিলি খালে কিবা এটা ভাল লাগে বাৰু। কিন্তু কি ক'ব, সকলোৰে মন বেলেগ বা সকলো সময় পৰিস্থিতি বেলেগ হৈ যায়। তাৰপিছত মাতুৱে আকৌ আহি গ'ল ভিতৰত, আহি চালাড বনোৱাত লাগি গ'ল। কান্দি চালাড বনাই আছে। ইফালে তাই পিঁয়াজ কাটি আছে, চকুত ধৰিছে যেন। আমি আকৌ দুভাগ কৰিছোঁ ৰ'ব, আমাৰ আকৌ পুৰুষসকলে বেলেগ খায় আৰু আমিও চালাডৰ বেলেগ জুতি লওঁ। তাৰপিছত আমি দিয়া থোৱাত লাগি গ'লোঁ। এয়া সকলোৱে খাই আছে আৰু আমি দিয়া থোৱাত লাগি গৈছোঁ। চবকে খানা বিলোৱাৰ পিছত তাৰপিছত আমি আকৌ খাবলৈ বহি গ'লোঁ। এয়া বা, বৌ আৰু মই তিনিওজনী বহি লৈছোঁ খাবলৈ। এয়া মোৰ হাজবেণ্ডে একদম একে ওচৰৰ পৰা ভিডিঅ' কৰি দেখুৱাই আছে কিমান খাইছোঁ। তাৰপিছত দুপৰীয়া ভাত সাজ খালোঁ, খাই বৈ কাম বন কৰি লৈ অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত সন্ধিয়া সময়ত আমাৰ মানে এটা নিয়ম নিচিনা হৈ গৈছে, পোৰা মাংস খোৱা। তো ভিনদেউৱে মাংস অলপ লৈ আহিলে প্ৰত্যেকবাৰৰ নিচিনাই। তো মাংস অনাৰ পিছত এনেকৈ মোৰ হাজবেণ্ডে আকৌ ৰেডি কৰি লৈছে এইবোৰ পিচবোৰ ভালকৈ মছলা সানি লৈ এনেকৈ ষ্টিক এডালত সুমিয়াই লৈ ৰেডি কৰি লৈছে। তাকে মই অলপ ভিডিঅ' কৰি আছোঁ। তাৰপিছতে আৰু বাহিৰতে ভেলাঘৰৰ ওচৰতে খৰি অলপ ঠিক ঠাক কৰি লৈ জুই পোৱাবলৈ ৰেডি হৈছোঁ। ইমান ঠাণ্ডা আছিল। তো আচলতে মাঘ বিহুত জুই নোপোৱালে বিহু যেন নালাগেই। এই জুইৰ আমেজটো ল'বলৈ আমি গোটেইবিলাকে একগোট হৈ লৈছোঁ। বেলেগ মানুহ নাই বাৰু, আমি ঘৰৰ পৰিয়ালটোৱে আছোঁ। এয়া বৌ আৰু মই, আৰু হাজবেণ্ডে আকৌ মাংসখিনি ৰেডি কৰাই আছে। তো তাকে আমি চাই ওচৰতে জুইৰ আমেজ লৈ আছোঁ। তাৰপিছত পোৰা মাংসখিনি ৰেডি হোৱাৰ পিছতে এনেকৈ পিঁয়াজ জলকীয়া এনেকৈ কাটি লৈ ৰেডি কৰি লৈছোঁ। তাৰপিছতে ধনিয়া চনিয়া কাটি লৈ এনেকৈ পোৰা মাংসৰ জুতি ল'লোঁ। সঁচাকৈ বহুত ভাল লাগিল, আপোনালোকেও খাই চাবচোন দেই। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।